নমস্কাৰ, মই দিগন্ত বৰা। আপোনালোকে চাই আছে শিল্পী কুটিৰ ক্ৰাফ্ট। বিহুৰ টকা কেনেকৈ বনাব লাগে তাৰ ওপৰত ভিডিঅ' দিবৰ কাৰণে আপোনালোকৰ কেইগৰাকীমানে মোলৈ অনুৰোধ জনাইছিল। গতিকে আপোনালোকৰ অনুৰোধ ৰাখি আজি এই ভিডিঅ'টো লৈ আহিছোঁ। বিহুৰ প্ৰয়োজনীয় বাদ্যসমূহৰ ভিতৰত টকাও হৈছে এক অন্যতম প্ৰয়োজনীয় বাদ্য। আপোনালোকৰ বহুতে হয়তো টকা বনাব জানে, আৰু যিসকলে নাজানে আজি এই ভিডিঅ'টো চালে নিশ্চিতভাৱে বনাব পাৰিব। গতিকে চাওকচোন মই কেনেকৈ বনাওঁ। মই ইয়াক এক নতুন ৰূপেৰে বনাবলৈ চেষ্টা কৰিছোঁ। টকা বনাবলৈ হ'লে আমাক এনেকুৱা এটুকুৰা আগুলি বাঁহৰ দৰকাৰ হ'ব। এই বাঁহ টুকুৰা মই আগতীয়াকৈ জোখত কাটি চাচি মেলি অলপ গেছত সেকি লৈছোঁ। অলপ ক'লা হ'লে মানে দেখিবলৈ ভাল হয়। গতিকে আপোনালোকেও এনেকৈ চাচি মেলি লৈ গেছত সেকি অলপ ক'লা কৰি ল'ব। খালি গেছত সেকা আগত এইফালেদি এটা ফুটা কৰি ল'ব আৰু এইফালেও ফুটাব, দুইফালে ফুটা কৰি ল'ব। তেতিয়া মানে কি হয়, গেছত সেকিলে বস্তুটো ফাটি নাযায়, নহ'লে এইফালে ফুটা নাথাকিলে যেনি তেনি ফাটি যাব পাৰে। গতিকে আহক এতিয়া আমি টকাটো বনাবলৈ আৰম্ভ কৰোঁ। আমি ইয়াতে 1 ইঞ্চিমানৰ এটা চিঙি লৈছোঁ। এতিয়া কৰদ এখন লৈ পেলাই এইটো অকণমান বেছি কাটিব নালাগে, অলপ কাটি ল'লে হ'ল। এই অলপমান কাটি ল'লোঁ। এতিয়া আমি কি কৰিম, এইটো ইফালে ফালি দিম। ফালিবলৈ হ'লে প্ৰথমে কৰদখন লৈ পেলাই অলপ এঢলীয়াকৈ কাটি লওঁ বস্তুটো। এই অলপ এনেকৈ এঢলীয়াকৈ কাটি দিওঁ। এখন কাটি ল'লোঁ। এতিয়া কটাৰীখন লৈ পেলাই আমি এইটো এৰুৱাই দিম। তেনেকৈ এৰুৱাই দিম। চাচি লওঁ। এতিয়া ঠিক এনেকৈ কাটি ল'লোঁ। ঠিক ইয়াৰ পোনে পোনে আমি সিফালেও কাটিম। এতিয়া অকণমান কাটি ল'লোঁ। আমি এই চাইড কটাৰীখন এৰুৱাই দিম। এনেকৈ এৰুৱাই দিলোঁ। চাচি মেলি লওঁ। এতিয়া এইফালে এইটো কটাৰীখন দি অলপ এনেকৈ গোলকৈ কাটি দিলে ভাল লাগিব। এইফালেও এনেকৈ অলপ কটাৰীখন আগটো দি এৰুৱাই দি এনেকৈ ধুনীয়াকৈ চাচি ল'ব। তাৰপিছত চিচ এখন দি পেলাই ধুনীয়াকৈ চিচ মাৰি দিলে বেছি মিহি হৈ যাব। এনেকৈ তাৰপিছত কি কৰিব, চিচখন অকণমান এনেকৈ গোল কৰি লৈ পেলাই ইয়াৰ ভিতৰতো এনেকৈ চিচ মাৰি দিব। এনেকৈ ধুনীয়াকৈ চিচ মাৰি ল'ব। তাৰপিছত এতিয়া এইটো আমি ফালিব লাগিব। ফালিবলৈ হ'লে কটাৰীখন লৈ পেলাই এই দুইডাল দি এনেকৈ কটাৰীখন সোমোৱাই পূৰা মাজতে দি পেলাই এইটো এনেকৈ ফালি দিয়া হ'ল। টকা হৈয়ে গ'ল আৰু। এতিয়া এইবিলাক অলপ চিচখন মাৰি পেলাই চাচি দিলে হ'ল। এনেকৈ এই আমাৰ টকা বনাই হৈ গ'ল। টকাটো বনাই হ'ল, কিন্তু এনেকৈ থাকিলে দেখিবলৈ ইমান ভাল নালাগে। গতিকে ইয়াত দেখিবলৈ এটা ভাল লগাৰ ব্যৱস্থা কৰিব লাগিব। গতিকে আহক আমি কিছু সৌন্দৰ্য বৰ্ধনৰ কাম কৰোঁ এতিয়া। তাৰ বাবে অকণমান বাঁহ টুকুৰা বা দুটামান কাঠি কৰি ল'ব লাগিব। আমি এনেকৈ বাঁহ অকণ ফালি লৈ পেলাই কাঠি দুটামান কৰি ল'ব লাগিব। অকণমান চাচি ল'ব। তাৰপিছত কি কৰিব লাগিব, এই কেঁচি এখন লৈ পেলাই
এইটো অলপ এনেকৈ এধলৈকে কাটি দিম, এনেকৈ অলপ কাটি ল'ব। এনেকুৱা এনেকুৱা আমি এতিয়া এনেকৈ লগাম এইবিলাক। তাৰপিছত কি কৰিব, এনেকুৱা কাঠিটো আমি কি কৰিম, এই টকাটোৰ আগতো লগাম। আগত কেনেকৈ লগাম, এনেকৈ কৰি এনেকৈ লগাই দিম, এনেকৈ কৰি এনেকৈ লগাম। তাৰ কাৰণে আমাক ফেব্ৰিকুইক অকণমান লাগিব, ফেব্ৰিকুইক দি পেলাই এইটো লগাই দিম। প্ৰথমে ফেব্ৰিকুইক অকণ লগাই লওঁ। প্ৰথমে তাৰপিছত কাঠিটো আমি ইয়াৰ পৰা এনেকৈ লগাই দিম। এয়া লাগি গৈছে। এতিয়া আমি কি কৰিম, এই ঠাইতে এইকণতে কটাৰী লৈ পেলাই এইটো আমি সমানকৈ কাটি দিম। এই আমি দুইটা ফালে লগাই ল'লোঁ। এতিয়া কি কৰিম, এই যে আমি কাটি লৈছিলোঁ এই টুকুৰাখিনি, এইখিনিকে আমি ইয়াত লগাম। ইয়াত এনেকৈ এনেকৈ লগাম, ইটোৰ পিছত সিটোকে পোনকৈ আঠা দি পেলাই লগাই গৈ থাকিম। এনেকৈ লগাই গৈ থাকিম। এনেকৈ আমি গোটেইখিনি লগাম, এইফালেও লগাম ইফালেও লগাম। এয়া এনেকৈ লগাই ল'লোঁ, ইফালেও লগালোঁ ইফালেও লগালোঁ। এতিয়া কি কৰিম, এটা মিহি কাঠি, এনেকুৱা মিহি কাঠি এটা লৈ ইয়াৰ কাষতে এনেকৈ লগাই দিম। এনেকৈ লগাম, ইফালেও লগাম ইফালেও লগাম, এই দুইফালে লগাম। এই বন্ধুসকল, আমাৰ টকাটো বনাই হ'ল। ইফালেও লগাই ল'লোঁ ইফালেও লগালোঁ আৰু ইয়াতো দুডাল লগাই দিলোঁ। এতিয়া ইয়াত যদি অকণ বাৰ্নিছ কৰি দিওঁ তেতিয়া দেখিবলৈ আৰু ধুনীয়া লাগিব। এই বন্ধুসকল, আমাৰ টকাটো বনাই সম্পূৰ্ণ হ'ল। এতিয়া বাৰ্নিছটো শুকাবলৈ অলপ সময় লাগিব, গতিকে এয়া চাওক কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকেও বনাওক, এনেকৈ টকা ব্যৱহাৰ কৰক। এতিয়াৰ পৰা নিশ্চয় আপোনালোকৰ টকা বনোৱাত কোনো অসুবিধা নাথাকিব। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেকুৱা ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই, পুনৰ লগ পাম, ধন্যবাদ।